नमस्कार बंधुসকল मोर नाम सौरभ और आपनालोके चाই আছে सौरभ टेक। आजिर भिडिओটো अलप बेलेग हबो। बेलेग माने मोर भिडिओत थाम्बनेलটো चाই गमे पाइছে মই কিহৰ কথা কৈ আছো। হয় মই फ्लिपकार्ट বা एमाजনৰ डेलिভাरी बॉय হোৱাৰ কথা কৈ আছো, যেটো কৰি আপুনি মাহিলি হাতৰ পৰা 10,000 টাকা ইজিলি উপাৰ্জন কৰিব পাৰে। फ्लिपकार्टৰ डेलिভাरी बॉय হোৱাৰ বাবে আপোনালোকে ক'ত খবৰ ল'ব আৰু কি ডকুমেন্টছ লাগিব সকলো তথ্য মই এইটো ভিডিওত কম, গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। আপোনাৰ গাঁও বা টাউনত যদি फ्लिपकार्ट বা एमाजনৰ কোনোবা ডেলিভাৰী বয় যায় তেনেহলে আপুনি সিওর ভাবিব যে 15 পৰা 20 কিলোমিটাৰ আন্ডাৰত ইয়াৰ অফিসটো আছে। আপুনি ইয়াক সুধিব পাৰে যে আপোনাৰ অফিসটো ক'ত আছে, আৰু আপুনি যদি আগৰ পৰাই জানে তেনেহলে তো ভাল কথা। আপুনি অফিসত যাই সুধিব যে ডেলিভাৰী বয়ৰ বাবে ভ্যাকেন্সি খালি আছে না নাই। যদি খালি থাকে তেনেহলে তো কৈ দিব হয় আমাৰ এটা এৰিয়াৰ বাবে মানুহ লাগিব, আপুনি আহি যাব। একচুয়ালি তাহাৰ এৰিয়া হিচাপে ভাগ ভাগ কৰি দিয়া আছে। ধৰি লোৱা এটা এৰিয়াৰ বাবে একজন মানুহ আৰু আন এটা এৰিয়াৰ বাবে আন এজন মানুহ। আৰু এতিয়া মানুহ ল'ব পাৰে কাৰণ ফেষ্টিভেল সিজন আহি আছে, এতিয়া অৰ্ডাৰ বেছি হ'ব আৰু এইবিলাক ডেলিভাৰীৰ বাবে মানুহ লাগিব। ডেলিভাৰী বয়ৰ দুটা ভাগ আছে, এটা হৈছে পাৰ্মানেন্ট আৰু আন এটা হৈছে টেম্পৰাৰী। যেটো পাৰ্মানেন্ট ওইটোত এটা ফিক্সড এমাউন্ট প্ৰত্যেক মাহত আপোনাৰ বেংক একাউণ্টত সোমাই থাকিব, আৰু যেটো টেম্পৰাৰী ওইটো পাৰ পেকেট হিচাপে পইচা পাব। আপুনি যিমান পেকেট ডেলিভাৰী কৰিব সেই পেকেট হিচাপত পইচা পাব। ধৰি লওক অফিসৰ পৰাই সেট কৰি দিয়া থাকিব যে এইটো পেকেট ডেলিভাৰী কৰিলে 15 টাকা পাব, 16 টাকা পাব বা 17 টাকা পাব। আপুনি যিমান ডেলিভাৰী কৰিব আপোনাক সিমানে পইচা দিব, আৰু এইটো পইচা আপোনাক এক সপ্তাহ পাছত দিব, 2 সপ্তাহ পাছত দিব। আৰু এইটোত আপুনি পাৰ কিলোমিটাৰ হিচাপে তেলৰ খৰচটো অফিসৰ পৰা নেদে, আৰু যেটো পাৰ্মানেন্ট সেইটোত কিলোমিটাৰ হিচাপে তেলৰ পইচাটো আপুনি পাব। আৰু এইবিলাক ডেলিভাৰী বয়ৰ এক্সট্ৰা ইনকামো আছে। ধৰি লোৱা फ्लिपकार्ट বা एमाजনৰ যিকোনো প্ৰডাক্টৰ দাম 99, 49, 59 এনেকৈ থাকে, আৰু সকলো কাস্টমাৰৰ লগত খুচৰা পইচা নাথাকে, আৰু 2 টাকা 3 টাকা 5 টাকা এনেদৰে এক্সট্ৰা পইচা আপোনাৰ লগত থাকি যায়। এনেকুৱা যদি 20-30টা কাস্টমাৰ ওলায় তেনেহলে আপুনি বহুত পইচা এক্সট্ৰাও কামাব পাৰিব। এতিয়া চাও ডেলিভাৰী বয় হোৱাৰ বাবে কি লাগিব। নিজৰ বায়োডাটা আৰু ভোটাৰ আইডি জেৰক্স কপি অফিসত যাই জমা দিব লাগিব, গাড়ী লাগিব, লগতে নিজৰ ড্ৰাইভিং লাইসেন্স লাগিব, আৰু লগতে গাড়ীৰ কাগজ পাতিও লাগিব। আৰু যদি গাড়ী নাথাকে তেনেহলে সাইকেল লৈও ডেলিভাৰী কৰিব পাৰে। ধৰি লওক আপোনাৰ লোকেল জাগাখিনিক ডেলিভাৰী কৰাৰ বাবে আপুনি সাইকেল ইউজ কৰিব পাৰে। আমাৰ যেটো টাউন ওইটো এটা সৰু টাউন, বিজনেছ টাউন, তাত লোকেল জাগাটোত ডেলিভাৰী কৰাৰ বাবে কিছুমানে সাইকেল ইউজ কৰে। সো ফ্ৰেন্ড মোৰ ভিডিওটো কেনেকুৱা লাগিল, যদি ভাল লাগে লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট এটা মাৰিয়ে দিব। ধন্যবাদ, জয় হিন্দ।